লাগিব আমি প্ৰতিবাদ কৰি যাম আমি প্ৰতিবাদ কৰি যাম আমি There we there, Sinaki there, Sinaki there, there we there, Sinaki there, Sinaki there, Sinaki there, Sinaki প্ৰণাম স্বৰ্গদেৱ ঈশ্বৰ কোৱাচোন আমাৰ দেশৰ খবৰ কেনে দেশৰ খবৰনো কি ক'ম লালু খোলা বৰফুকনেহে গম পাব আমাৰ দেশৰ খবৰ এতিয়া ৰাজসভাত প্ৰৱেশ কৰিব লালু খোলা বৰফুকনে প্ৰণাম স্বৰ্গদেৱ হ'ব কোৱাচোন আমাৰ দেশৰ খবৰ কেনে খবৰনো কি ক'ব আপোনাৰ কথামতে মোগলসকলক মাতি আনিলোঁ হয় এতিয়া সিহঁতক সংস্থাপন দিয়াটোহে বৰ ডাঙৰ কথা হৈছে হয়তো এতিয়া কি কৰা যায় পিছে মই এটা তই যাচোন মানে ময়ো তয়াই দিয়েচোন স্বৰ্গদেউৰ সুৰক্ষাৰ বাবে ইয়াতে মই থাকিলেও হ'ব ন স্বৰ্গদেউ দাদা লাচিত বৰফুকনে অসম বুলি মোগলসকলক ইয়াৰ পৰা খেদি দিলে মই আকৌ মাতি লৈ আনিলোঁ গুৱাহাটীখন দি দিলোঁ মানে বিদেশলৈ যাবলৈ হ'লে বিদেশীসকলৰ লগত যোগাযোগটো ভালে থাকিব লাগিব ন সেইকাৰণে মই এনে কৰিলোঁ আৰু এই যে প্ৰতিবাদ বিদ্ৰোহ এইবোৰ সৰু কথা স্বৰ্গদেউ দিনৰ কথা দিনৰ পিছত গৰম তেজ ঠাণ্ডা হ'ব প্ৰতিবাদো নোহোৱা হ'ব তোমাৰ দক্ষতাৰ কথা গোটেই দেশেই জানে আমাৰ পৰিয়ালটো শাসনত থাকিলেই হ'ল কোনোবাই ঠিকেই কৈছিলে ইতিহাসৰ পুনৰাবৃত্তি নিশ্চয়কৈ হয় সেই আহোমৰ দিন গৈ এতিয়া বৰ্তমানৰ কাল পালে ৰাইজ আপোনালোকৰ আগত এৰি দিলোঁ আপোনালোকে বিবেচনা কৰক যে লালু খোলা বৰফুকন কোন তথা ল'ৰা ৰজা কোন কিন্তু এটা কথা নিশ্চিত সেই যে প্ৰহৰীজন যে ওলাই গৈছিল সকলোৱে দেখিছিলেনে প্ৰহৰীজন যে ওলাই গৈছিল সেই প্ৰহৰীজন কিন্তু আমি সকলোবোৰ ৰাইজে যিয়ে সকলোবোৰ দেখি গানধাৰীৰ ভাও তুলিলোঁ আহি 2075 চন পালেহি ইহঁত দুটা দেখোন এতিয়ালৈকে আহিয়ে নাপালেহি Why don't you go there? You go there. You go there. You go there. Why don't you go there? Oh, shut up. Oh, please shut up. Hey, Mom, what are you speaking? Esme, this is too boring, Mom. Yeah, Mom, it's too boring, you know. Please don't speak. এনেকৈ কিয় কৈছা তোমালোকে? আজিকালি বাহিৰত অসমীয়া ক'বই নোৱাৰা হ'ল গম পোৱা নে? এটা যে ঘৰতো নিজৰ ভাষাটো নকওঁ ক'ত কম কোৱাচোন তোমালোকে? বাৰু এইবিলাক কথা এতিয়া মন বেয়া কৰিব নালাগে আমি বজাৰৰ পৰা আহোঁ ব'লা শ্বপিং বজাৰ ব'লা ৰ'বাচোন মইতো ভালকৈ ইংলিছ ক'ব নোৱাৰোঁ বাহিৰত তুমি মোৰ ভাষা কৈ দিবা We'll handle it, Mom. सब्जी ले लो सब्जी कौन सी सब्जी चाहिए ले लो हाँ बहन जी क्या चाहिए बैंगन हाँ कितना 1 किलो हाँ दे दो हाँ बहन जी
जी कैसे हुआ? क्या चाहिए? बैंगन चाहिए, ये टोमेटो है, यहाँ पे कैरेट है, क्या चाहिए? कैप्सिकम कितने का? कैप्सिकम 1000 रुपए किलो। 1000 रुपए? हाँ, 1000 रुपए, क्या हुआ? It's too expensive, you know. मैं जहाँ से खरीदती हूँ वहाँ पे 1000 रुपए में ही मिलता है। नहीं लेना है तो जाओ। अच्छा ठीक है 1 किलो कैप्सिकम दे। हाँ। ঐ পাগল নেকি এনেকৈ বাহিৰত অসমীয়া কিয় কৈছ খেদি বস্তু ये लो। पैसे के दिन बाप देगा। 900 रुपए कैप्सिकम दो। कैप्सिकम दो क्या? 900 रुपए दो। कैप्सिकम दो। छोड़ो ना हो जाएगा नहीं होगा। कैप्सिकम दो। अरे कहाँ से आ जाते हैं ये ऐसे भी लोग? पैसा भी देना नहीं आता। I found love for me. वाह! Darling, just dive right in and follow my lead. But I found a girl, beautiful and sweet. But I never knew you were the someone waiting for me. We used to kiss when we fell in. Bro, give this 100 रुपए ये क्या है हाँ? ये क्या है? 500 निकालो, 500 निकालो। वैसे भी ऐसा मिस हो, अगर मैं एक हल्ला कर दूँ ना तो देखना 500 निकालो। निकालो मतलब निकालो। What is this like? 500 for free. निकालो। ओके जा, टाइम वेस्ट मत करो। हटो। This is nothing बहन जी जाओ। ভাই এইটো কি ৰেচিপি ৰেচিপি এইবিলাক জানি ভাল পোৱা আজিকালি। আগতে এই মানুহজনৰ জেগাত কোন বহিছিল জানা? বুঢ়া মানুহজন বহিছিলে, লোকগীত গাইছিলে। ইমান ধুনীয়া লোকগীত গাইছিল। লোকগীত কি লোকগীত নাজানা? অৱশ্যে তোমালোকেতো জানিবা কেনেকে। লোকগীত বৰগীত আমাৰ অসমীয়া এটা সংস্কৃতি আছিলে। শংকৰদেৱ আছিল, মাধৱদেৱ আছিলে। মিউজিয়ামত গ'লে তোমালোকে তেখেতলোকৰ মূৰ্তি দেখা পাবা। এদিন মিউজিয়ামলৈ যাব হা? যাম দিয়া, নিশ্চয় লৈ যাম। ঐ আমি যে দুখন কিতাপ পঢ়িছিলোঁ মনত আছে যাওঁ। দ্য কনস্পিৰেচি অফ আছামিজ বাই দ্য আছামিজ আৰু এখন আছিল হেৰি দ্য লেংগুৱেজ উইচ ইজ এক্সটিংগুইছড এছমিজ মোৰ এটা কথা মনত পৰিছে জানানে? আমি সৰু থাকোঁতে ডক্টৰ ভূপেন হাজৰিকা বুলি এজন বৰ ডাঙৰ গায়ক আছিলে। তেওঁ যে ইমান ভাল গান গাইছিল, তেওঁৰ কাৰণে সমগ্ৰ বিশ্বখনে আমাৰ অসমখনক চিনি পাইছিল জানা? তেওঁৰ এটা গান খুব ভাল আছিলে। কি গান আমি অসমীয়া নহওঁ দুখীয়া, লভিলে নহ'ব, আজিৰ অসমীয়া নিজক নিচিনে যাব। আমি অসমীয়া নহওঁ দুখীয়া, সান্তনা লভিলে নহ'ব। চিনাকি দে, চিনাকি দে, চিনাকি দে, চিনাকি দে, জাতিৰ চিনাকি দে। পারবেন না কথাগুলো ভাল কথা হই না, ওইটা কখনো মানুষের কথা হই না। পারবার না কথাগুলো ভাল কথা হই না, ওইটা কখনো মানুষের কথা হই না। দুধের ফসলা যিগুলো হয় নোৱাৰো বাবু কি পঢ়িছা তুমি? এই পোয়েম। আকৌ এবাৰ মাতাচোন, কি পঢ়িছা? পারবেন না কথাগুলো ভাল কথা হই না, ওইটা মানুষের কথা হই না। ৰ'বাচোন ৰ'বা এই কবিতাটো মই ক'ৰবাত পঢ়া যেন লাগিছে। ক'ত পঢ়িছা? মই সৰু থাকোঁতে পঢ়িছিলোঁ। এই কবিতাটো এনেকুৱা আছিল, নোৱাৰো কথাটি সেয়া বেয়া কথা বৰ, কদাপি নহয় সিটো কথা মানুহ হয়, এলেহুৱা যিটোৱে কয় নোৱাৰো সিটোৱে কয়। কি কৰিবা বাবু, এইবোৰ কবিতা আগতে অসমৰ গাঁৱে ভূঞে প্ৰচলিত আছিল। দুখ লাগে জানা, এতিয়াতো অসমৰ ৰাষ্ট্ৰীয় ভাষা, চৰকাৰী ভাষা বঙালী। চিনাকি দে, চিনাকি দে, চিনাকি দে, চিনাকি দে।
আকাশ চিনাকি দেশ তোমাৰে মৰম তোমাৰে মৰম চিনাকি দে চিনাকি দে চিনাকি দে চিনাকি দে আকাশ চিনাকি দে জাতি চিনাকি দে আপোনালোক সকলোকে ধন্যবাদ ইমান পৰে আমাৰ এই অনুষ্ঠান চোৱাৰ বাবে শেষত এটা কথাই আমি সকলো ফালৰ পৰা আপোনালোকক ক'ব বিচাৰিছোঁ যে সকলো কথাৰে এটা ভাল দিশ আৰু এটা বেয়া দিশ থাকে কথাটোৰ সেই ভাল দিশ তথা সেই বেয়া দিশটো আওকাণ কৰাটো বা বিবেচনা কৰাটো আমাৰ কৰ্তব্য কিন্তু যেতিয়া জাতিৰ ওপৰত সংকট নামি আহে তেতিয়া ভাল আৰু বেয়া চোৱা নাযায় সেইবাবে আপোনালোককো আহ্বান জনালোঁ আপোনালোকে ভাল তথা বেয়া বিবেচনা নকৰি জাতিৰ হকে কাম কৰিবলৈ আগবাঢ়ক এই সংকটৰ সময়ত ধন্যবাদ তোমালোককো ধন্যবাদ দিছোঁ দেই